উকিল অধিকাৰী। আমি ছাৰক বহুত মিডিয়াত দেখা পাইছোঁ। ছাৰে ইফাল কাম কৰি আছে, মানে ভাল কাম কৰি আছে। ভাল কাম কৰি থকাৰ স্বত্তেও মানে আমি ভাল পাই ছাৰক। আমি মোটামুটি 25জন মানে ছোৱালী তাতে গৈছোঁ, তাৰপিছত 12জন মানে ল'ৰা গৈছোঁ। মানে ছাৰক মানে ব্যৱহাৰবিলাক বা কাম কাজ ইত্যাদি এইবিলাক দেখি ভাল লাগছে আমাক। সেইকাৰণে আমি ছাৰৰ ওচৰত গৈছোঁ আৰু আমি যিমান পাৰোঁ আৰু কি ছাৰক সহায় কৰিম আমি। ছাৰক ভাল লাগছে। ছাৰক আমি সিদিনাখন গৈছিলোঁ, আজি 3 দিন হ'ল। ছাৰ লগে লগে আহি আমাৰ মানে গ্ৰেভেল এই য'ত মানে বেকাৰ ৰাস্তা আৰু কি হাঁটিব নোৱাৰা, ইমান বোকা, মানে যোৱা অহা কৰিব বিৰাট কষ্ট হয়। সেইকাৰণে ছাৰে কোৱা মাত্ৰকে ছাৰ আজি 3 দিনৰ পিছত আজি মানে পেলালে। সেইকাৰণে আমাক আৰু বহুত ভাল লাগিছে আৰু কি। কিবা দিছে, চেণ্ড গ্ৰেভেল পেলাইছে, বহুত ভাল লাগিছে। গাঁৱত এনে অসুবিধা, তাৰ কাৰণত অশোক ছাৰক আমি ধন্যবাদ দিছোঁ। আগতে এইটো ৰাস্তা কোনো নেতাই চোৱা নাই নেকি? চোৱাই নাই, নাহে আৰু নহয়ও। যদিও জব কাৰ্ডেদি হয়, মানে এইবিলাক কি হয় কি নহয় গমেই নাপাওঁ। এতিয়া মানে কোনটো চৰকাৰত আপোনালোকৰ গাঁৱে ছাপোৰ্ট কৰিব মানে? এতিয়া ইলেকশ্যন আহি আছে। UPPLতে। কেনেকৈ নেতা আপোনালোকে বিচাৰে এইটো? ভাল নেতা বিচাৰোঁ, ভাল যাতে কাম কৰে, আমাক চোৱা চিন্তা কৰে। যদি অশোক ছাৰে যদি টিকেট বা দেৱৰগাঁৱৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব নাই? কৰিম, আগৰে পৰা ছাপোৰ্ট। অশোক ছাৰ আমাক ভালদৰে চিনে। গাঁৱত পেলালে কিবা অশোক গোহাৰি। কেনেকুৱা লাগিছে এতিয়া? এতিয়া ভাল লাগছে আমাক। কিমান বছৰ তেনেকুৱা আছিলে ৰাস্তাটো? এইটো হ'ল বহুত বছৰেই হ'ল, আজিহে ভাল লাগছে আৰু কি। আগৰ দিনত কোনো তেনেকুৱা কোনোবা নেতা বা নাই অহা নাছিল, দিয়াও নাছিল। এইবাৰহে দেখিলোঁ। এতিয়া কাক ছাপোৰ্ট কৰিব আপোনালোকে? এতিয়াতো আমি ছাপোৰ্ট কৰি আছোঁ UPPLক। ভোটটো কাক দিব? তাকে দিম। চবে গাঁৱৰে মানুহ চব একোটা হৈ আছে UPPLক দিবৰ কাৰণে।